হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকল আহিছোঁ মাজুলীত ৰাস চাবলৈ তাকে পৰিৱেশটো দেখিছে দেখোন গোটেই মানুহ পাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ বাৰু চাওঁচোন ব'লক এয়া ঘাটত আহি ৰখি আছোঁ টিকেট এতিয়ালৈকে পোৱাই নাই টিকেটটো দেৰি হ'ব বুলি কৈছে আৰু টিকেট মানুহ কিমান হাজাৰ হাজাৰ মানুহ আহি পেলাই ৰখি আছে দেখিছেনে পাছৰ ভিডিঅ' চাওঁ কিমান পাওঁ টিকেট পালেহে আমি ফাইনেলি 3টা বজাৰ পৰা ৰৈ এয়া বাইকত সৰি নাওতে বাইক উঠালোঁ মানুহ মানুহখিনি উঠি আছে এতিয়াও যথেষ্ট মানুহ আছে টিকেট পাবলৈ নাই তথাপিতো যেন তেনে কৰি উঠাইছোঁ আৰু 3টা বজাৰ পৰা ৰখিছোঁ এতিয়া পাইছোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা কি আমি যিখন নাৱত উঠিছিলোঁ নাওখন বেয়া হ'ল কিন্তু এতিয়া বোলে সেই কাষৰ যিখন নাৱত দেখিছে সেইখনত বান্ধিহে লৈ যাব আৰু অৱশেষত যেনে তেনে আমি ঘাটটো পাৰ হ'লোঁ ঘাট পাৰ হৈ আমি গৈ আছোঁ মাজুলীৰ দিশে ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক এয়া পালোহি আমাৰ সকলোৱে পৰিচিত দৰিয়া ঘাট এই দৰিয়া ঘাটৰ ধুনীয়া দৃশ্য দেখুৱাই দিছোঁ ধুনীয়াকৈ আমাক ধুনীয়াকৈ সজাই পৰাই তুলিছে কি অঁ ছাৰ গৈ আছোঁ চেলিউট মাজুলী DC ছাৰ আৰু SP ছাৰ বা আপোনালোকক কিন্তু চেলিউট দেই সঁচাকৈ কেনেকৈ ৰাস্তাত একদম দেখিছেনে এয়া তেখেতসকলে DC ছাৰ আৰু SP ছাৰ নিজে খোজকাঢ়ি পৰা ৰাস্তাৰ ট্ৰেফিক জাম কণ্ট্ৰল কৰি আছে ইমানে মানুহ পুৰা ট্ৰাফিক জাম হৈ গৈছে এয়া দেখিছে আমি গৈ আছোঁ কমলাবাৰী দিশে কিন্তু উপায় নাই ইমানে ট্ৰাফিক গোটেই অসমৰ মানুহখিনি সম্ভৱ মাজুলীলৈকে আহি গ'ল নেকি আৰু এতিয়া আমি গৈ আছোঁ কমলাবাৰীৰ ৰাসৰ মঞ্চলৈ ডাইৰেক্ট কমলাবাৰীৰ ৰাসৰ মঞ্চ অকণমান ৰাস দেখুৱাম আপোনালোকক চাব তাৰপিছত আমি গুচি যাম অন্য এটি ৰাসৰ মঞ্চলৈ আৰু এই আমাৰ আগে আমাৰ অসমৰ জনপ্ৰিয় আৰ্টিষ্ট নীলিপ মহন্ত চাইকেলখন ক'ত থ'লে চাইকেলখন আছে এতিয়া মা আহিলে মা ভাইটিয়ে লৈ আহিলে গাড়ীখন পালোঁ অঁ বাকী ভাল মই আগত পাইছিলোঁ সেইকাৰণে ট্ৰেফিকৰ কাৰণে ৰখাব লগা দেই অঁ ধন্যবাদ নীলিম ইমান ব্যস্ততাৰ মাজতো অকণমান ৰৈ অকণমান কথা পতাৰ বাবে থেংক ইউ এতিয়া আকৌ আমি গৈ আছোঁ আমাৰ ভোগপুৰ সত্ৰৰ দিশে আমি আহিলোঁ এতিয়া এই ভোগপুৰ সত্ৰ আহি আছোঁ ৰাস্তাত এই নীলিমক পালোঁ একদম ইউনিক টাইপৰ মানুহহি আৰু মূৰত এটা জাপি লৈ আহিছিলে মই তাৰ লাইভত চাইছিলোঁ আমি পাইছিলোঁ আমাৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ সামগ্ৰী পৰিৱেশটো ইয়াত কিন্তু বিশেষ একো নাই এতিয়া সম্ভৱতঃ ৰাসৰ খালি বেনাৰ সেইখিনি আছে কিন্তু 1528 চনতে স্থাপিত সেই ভোগপুৰ লখিমপুৰ নাই হৈ যাব চেনেলৰ নাম কি গৌতম বৰুৱা ব্লগ সাবস্ক্ৰাইব কৰে
আমি আছিলোঁ পটীয়া গাঁৱত। পটীয়া গাঁৱৰ অকণমান ৰাস আপোনালোকক দেখুৱালোঁ। এতিয়া আকৌ বেলেগ এটা জেগালৈ আমি আগবাঢ়িছোঁ। পচন্দ আছে আৰু ধুনীয়াকৈ সম্পূৰ্ণ সহায় কৰিলে তেখেতসকলে। ধুনীয়াকৈ অকণমান দেখুৱাব। এতিয়া আমি উপস্থিত আছোঁ কমাৰ গাঁৱৰ ৰূপালী যুৱ সংঘত। কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে চাওক। আৰু এনেকৈ ঘূৰি ঘূৰি আপোনালোকক যিমানখিনি পাওঁ ৰাস দেখুৱালোঁ। মাজুলীৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰি দিব। আৰু এয়া ঘৰৰ অভিমুখে আমি গৈ আছোঁ। যথেষ্ট ঠাণ্ডাও পৰিছে। আৰু এনেকৈ আহি আহি আমি এয়া নদী ঘাট পাৰ হৈ আমাৰ লখিমপুৰৰ পাৰত উপস্থিত হ'লোহি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াকে কৈ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।